Hello guys, মোৰ নাম ৰাজশ্ৰী মোৰ চেনেল আছামিজ গাৰ্লআৰশ্ৰীক স্বাগতম জনাইছোঁ। আমি বিহি ঘৰলৈ আহি আছোঁ। আমি ৰিম্পি মাছানো এটা আগত পাপা আৰু মিণ্টুদা গাইছিলে আছে। বৰষুণ দি আছে যে গছবোৰ ইমান ধুনীয়াকৈ জিলিকিছে সেউজীয়া। বহাগৰ বতৰ ৰাস্তাবোৰ চাফা হ'ল। কঁঠালগুৰি পাইছোঁহি আমি। এখন হৈছে বুকদৈ দলং। পানী নাই ইমান। মৰিয়নি চায়েন্স কলেজ। মভা স্কুললৈ টাইম আছে। এতিয়া আমি পাম মোৰ স্কুল। এইখনেই মই পঢ়া স্কুল। এইখন আমাৰ স্কুল। মানে স্কুলখনটো দেখি নাপায়, স্কুলৰ বাউণ্ডেৰীটোৱে দেখিব। এইখন আমাৰ স্কুলৰ গেট। ইয়াত আমাৰ স্কুল শেষ হৈছে। আৰু এইফালেদিয়ে যায় আমাৰ পেহী ঘৰলৈ, মানে তিতাবৰলৈ। এতিয়া আমি ইয়াতে তিতাবৰতে ৰৈছোঁ, অলপ কাপোৰ চাওঁ। মানে মায়ে মেখেলা চাদৰ লৈ ময়ো এযোৰ লওঁ বুলি ভাবিছোঁ। আমি বেছিভাগ ইয়াতে তাঁতঘৰ আছে, বোৱাৰীত ভাল কাপোৰ পায়। কিন্তু আমি এতিয়া তাঁতঘৰত চালোঁ, কিন্তু এতিয়া আমি চাব লৈছোঁ দীপক ষ্ট'ৰত। আমি দীপক ষ্ট'ৰৰ পৰা নিওঁ, ভাল কাপোৰেই পায় তাত। গতিকে আমি এতিয়া দীপক ষ্ট'ৰলৈ যাওঁ। আমি আগতেও নিছোঁ ইয়াৰ পৰা কাপোৰ। এয়া আমি পাই গ'লোহি দীপক ষ্ট'ৰ। এতিয়া আমি ইমান গৰম পৰিছে, কাপোৰ কিনি পিনি গৰম উঠি গ'ল। সেইকাৰণে মই আৰু ৰিম্পি আইচক্ৰীম লৈ ল'লোঁ। মাহঁতে ওচৰৰ পৰা মিঠাই আনিব গৈছে। এয়া মাহঁত আহিলে, ব'লক আমি গৈ থাকোঁ। এতিয়া আমি ঘৰলৈ বুলি ওলালোঁ পেহী ঘৰৰ পৰা। সেই পেহী ঘৰত ৰৈ আছে পদূলিত। পেহী ঘৰত আমি আহি ফুৰিবলৈও গ'লোঁ, কিন্তু মই দেখাব নোৱাৰিলোঁ কাৰণ মোৰ ফোনত বেছি চাৰ্জ নাছিলে। গতিকে ভিডিঅ'টো ইমানতে শেষ কৰোঁ আজি। যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বাই বাই।